Hello, my dear awesome people. আৰু মোৰ মৰমৰ যিকেইটা ছাত্ৰ ছাত্ৰী চাই আছে ভিডিঅ'টো আৰু আপোনালোকৰ কোনোবা যদি গাৰ্জেনে চাই আছে কোনোবা ষ্টুডেণ্টৰ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে এবাৰ এই ভিডিঅ'টোৱে আজি আপোনালোকক মাইণ্ডত ভাবিবলৈ বাধ্য কৰাব যে আপোনালোকে জীৱনত কৰি কি আছে। আজি অলপমান কথা পাতিম বুলি ভাবিছোঁ পঢ়াৰ ওপৰত। পঢ়া সকলোৱে কয় সৰুৰ পৰা কৈ আছে, আপোনাক কৈছিল, মোক কৈছিল, সকলোকে কৈ থাকিব, ভৱিষ্যত চলি থাকিব এনেকৈ যে পঢ়ৰ যা পঢ়ৰ, কিবা এটা কৰিব লাগিব পঢ়ৰ। কিন্তু কোনেও নাজানে পঢ়ি উঠি কৰিব কি, কোনেও বুলি নকওঁ, 1-2% জানে, বাকী প্ৰায় 98%, 96%, 7%, পঢ়ি থকাখিনিৰ কোনেও নাজানে তেওঁলোকে পঢ়ি উঠি যাব কি আৰু সেই পঢ়াখিনি তেওঁলোকৰ কি কামত আহিব, কি কাৰণে তেওঁলোকে পঢ়ি আছে। নাই, একোৱেই নাই। মোৰ আটাইতকৈ বহুতৰে ফেভৰেট চাগে এজন মটিভেশ্যনেল স্পীকাৰ আছে, তেওঁৰ নাম হ'ল সন্দীপ মহেশ্বৰী। আৰু সেই সন্দীপ মহেশ্বৰীয়ে এটা কথা কৈছিল যে যদি আমাৰ মাইণ্ডত হিমালয় পৰ্বতখনৰ ছবি এটা নাথাকে, আমি নাজানোৱে হিমালয় পৰ্বতখন কেনেকুৱা দেখাত, তেতিয়াহ'লে আমি কোনোদিনে আমি সেই হিমালয় পৰ্বতখন বগোৱাৰ না সপোন দেখিব পাৰোঁ না কিবা এটা ভাবিব পাৰোঁ। ঠিক তেনেকুৱা হৈছে আমাৰ বৰ্তমান পঢ়াৰ ষ্টাইলটো, আমাৰ পঢ়াৰ জীৱনটো। মানে আমি সকলোৱে পঢ়ি আছোঁ, মা দেউতাই কৈ আছে পঢ়ৰ, গতিকে আমি পঢ়ি আছোঁ, স্কুলৰ টিচাৰে কৈ আছে পঢ়ৰ, গতিকে আমি পঢ়ি আছোঁ। আমাৰ মানে কথাটো কেনেকুৱা হৈছে জানেনে, এজন যদি অন্ধ মানুহক আপুনি যাই পেলাই কয় মই গাখীৰ আনিছোঁ দে, গাখীৰখিনি বগা, এতিয়া অন্ধ মানুহজনে কেনেকৈ জানিব গাখীৰখিনি বগা কি? এতিয়া মানুহজনে যদি সুধিলে বগা কেনেকুৱা, তেতিয়া এজন মানুহে যদি কয় বগা বগলীৰ নিচিনা দেখাত, এতিয়া বগলী কেনেকৈ জানিব? তাৰপিছত ক'লে বগলী কেনেকুৱা, অন্ধ মানুহজনে সুধিলে, তেতিয়া এইজনে ক'ব হাতখন বেকা কৰি এনেকুৱা, বগলীৰ ঠোঁটটো এনেকুৱা বগলী। এতিয়া সেই মানুহজনে কি এজিউম কৰিব? আমাৰো পঢ়া সেনেকুৱা হৈছে, আমি আমাৰ ভৱিষ্যতত আমাৰ এইমত কি কৰিম নাজানোৱেই। আমি পঢ়াৰ কথা আমি গমেই নাপাওঁ, পঢ়ি পেলাই কি পাম, কি কৰিম, সেইখিনি পঢ়াৰে আমাৰ জীৱনত কি কাম আহিব আমি গমেই নাপাওঁ। আপোনালোকে এবাৰ যদি মানে এই ভিডিঅ'টো চাই থকা কোনোবা ষ্টুডেণ্ট আছে বা 24 years 5 yearsৰ মাজত যিখিনি পঢ়া শেষ কৰিব আৰম্ভ কৰিছে আৰু সেইখিনি কৈছোঁ, এবাৰ চকু মুজি পেলাই ভাবকচোন, ভিডিঅ'টো পষ্ট কৰক আৰু চকু মুজি ভাবক এবাৰ। আপোনালোকে চকু মুজি ভবাৰ লগে লগে মাইণ্ডত কিবা এনেকুৱা আহেনে যে মই এনেকুৱা কৰিম, মানে পঢ়া শেষ হোৱাৰ পিছত মই ধৰি লওক মই বিজনেছ কৰিম, বিজনেছ কৰাৰ লগে লগে মোৰ একদম এখন প্ৰাইভেট ফ্লাইট থাকিব, মই তাত উঠি পেলাই তাৰপিছত আহি লেণ্ড কৰিম এক জেগাত, লেণ্ড কৰাৰ পিছত পূৰা মোৰ একদম চাৰিওফালে মানুহ আহি যাব। ভাবিছেনে কোনোবা দিনা কিবা সেনেকুৱা? বা আপুনি যদি চাকৰিৰ কথা মনত লৈ আছে তেতিয়াহ'লে ভাবিছেনে মই এনেকুৱা এটা অফিচ পাম, এনেকুৱাকৈ গাড়ী পাম, কিবা পাম? কোনোবা দিনা ভাবিছেনে? নাই, ভবা মানুহ খুব কম, এই বস্তুটো ভবা মানুহ খুব কম। সকলোৱে মানে কি কৰিছে, চিধা লাগি আছে। আৰু পঢ়াৰ আউটকাম কি? মানে আউটকাম মানে কেনেকুৱা বস্তু জানেনে? আমাৰ এটা ধৰি লওক এটা মাজাৰ ফেক্টৰী আছে, মাজাৰ ফেক্টৰীটোত আম লৈ গৈছে, মানে তাতে মাজাৰ ফেক্টৰীত অভিয়াছলি আমৰ জুইচ বনাই, গতিকে আমেই নিব। আম লৈ গৈছে, আম লৈ যাই পেলাই সেই আমখিনি কি কৰিবৰ কাৰণে নিছে? তাতে সাঁচি থ'বৰ কাৰণে নিছে নে পেলাই দিবৰ কাৰণে নিছে? অভিয়াছলি তাক জুইচ বনাই পেলাই সেই জুইচ বেচিবৰ কাৰণে নিছে, মানে জুইচটো প্ৰডাক্ট তাৰ। আমাৰ পঢ়াখিনি সেনেকুৱা, আমি টাইম তাতে খটাই আছোঁ, আমি পঢ়ি আছোঁ, কিন্তু পঢ়াখিনিৰ কি একচুৱেলি আউটকাম, প্ৰডাক্ট কি পাই আছোঁ আমি? যদি আপুনি চাব যায় ন, দুখ লগা কথা আচলতে। বেংকত যাব, বেংকত যাই পেলাই দেখিব বেছিভাগ পঢ়া শুনা কৰা মানুহ, ধৰি লওক আপোনাৰ ডিগ্ৰী পাৰ হৈছে, কিবা কৰিছে, এখন ফৰ্ম ভালকৈ ফিল আপ কৰিব নাজানে বেংকত যাই পেলাই। আপোনাক ক্লাছ 10ৰ এটা সৰু কথা কওঁ, ক্লাছ 10ৰ যদি ষ্টুডেণ্ট কোনোবা কথা সোধে আৰু ক্লাছ 10 পাছ কৰা, যদি তেওঁলোকক চাই, মানে ক্লাছ 10ৰ এটা সৰু বস্তু আছিল কি ৱেভ লেংথ, যিটো তৰংগ দৈৰ্ঘ্য বুলি কোৱা হয়। আমাৰ লাইটৰ ক্ষেত্ৰতো থাকে, চাউণ্ডৰ ক্ষেত্ৰতো থাকে। আৰু আপুনি ৰাস্তাৰে যাই থাকোঁতে তেওঁক যদি কোনোবা দিনা সোধে যে এই ট্ৰেফিক লাইটটো ৰেড কালাৰৰ কিয়, তেওঁ হয়তো সেই বস্তুটোক তাৰে লগত ৰিলেট কৰি পেলাই ক'বই নোৱাৰিব, কিন্তু তেওঁ পঢ়ি গৈছে। এয়া হ'ল আমাৰ প্ৰডাক্ট বৰ্তমান প্ৰডাক্ট জিৰ' হৈ আছে, যাৰ মানে আমি পঢ়িব লাগে, পঢ়ি আছোঁ, কিয় পঢ়ি আছোঁ কোনেও নাজানো। তাৰপিছত চাকৰিৰ কাৰণে চবেই পঢ়ি থাকে, মানে বুজি নাপাওঁ চাকৰিৰ কাৰণে, চাকৰি বুলি পঢ়ি থাকে চবেই, একদম চাকৰিৰ কাৰণে ফৰ্ম ফিল আপ কৰে, 5,000 পোষ্ট যদি ওলায় তাতে 6-7 লাখ 50 লাখলৈকে মানুহে এপ্লাই কৰে চাকৰি। কিন্তু আপোনালোকে মেক্সিমামে চাকৰিৰ এই বস্তুটো চাইনে? মানে সেই চাকৰিটো পালে আপুনি কি কৰিব পাৰিব, সেই চাকৰিটো পালে কেনেকুৱা হ'ব পাৰিব, বা সেই চাকৰিটো পোৱাৰ পিছত কি আছে সেই চাকৰিটোত। ইয়াৰ ৰিজাল্টটো কি হয় জানেনে? এনেকুৱা কামৰ ৰিজাল্টটো কি হয় জানেনে? বেংকত যোৱাৰ পিছত বা কিবা অফিচত যোৱাৰ পিছত যে চৰকাৰী অফিচ এটা যোৱাৰ পিছত যে মানুহে এই এটা নম্বৰ দবাওঁতে যে 1 ঘণ্টা খেদায়, আৰু প্ৰাইভেট অফিচ এটাত যোৱাৰ পিছত যে একদম তাড়াতাড়ি কামবোৰ হৈ যায়, এইটোৱে কাৰণ
কাৰণ চৰকাৰী চাকৰিটো পঢ়ি শুনি পালে কিন্তু তেওঁ সেই জবটোৰ বিষয়ে একোৱেই নাজানে জবটোত কি হ'ব কি নহ'ব লাষ্টত তেওঁৰ বৰিডম আহি যায় মানে বৰ হৈ যায় সেই জবটোৰ পৰা যে কিয় কৰিলোঁ মই ইমানখিনি লাষ্টত জীৱনটোত এনেকুৱা হয় যে কিয় পঢ়িলোঁ কি জব কৰিলোঁ কিবা সন্তুষ্টি থাকিল নে মনত এটাই জীৱন আছিল তাকো শেষ কৰি পেলালে এনেকুৱা তে জব কৰি পেলাই কি লাভ আৰু বহুতে বৰ্তমান আমাৰ অসমত টিচাৰৰ ৰিক্ৰুটমেণ্ট চলি আছে বহুত টিচাৰ মানে এতিয়া এপইণ্টেড হ'ব কিন্তু আপোনালোকে যদি চাব যায় ন ইয়াৰ মেক্সিমাম টিচাৰে কি জানেনে ক'তো একো নাপাই পেলাই বিয়াত অহা মেক্সিমাম টিচাৰ বিয়াত কৰা DLED কৰা কিবা কৰা অমুক কৰা কিন্তু এই টিচাৰখিনিৰ এটা কথা চাব কেনেকুৱা হ'ব দৰমহা পালে চাকৰি পালে গ'ল তাতে চাকৰি কৰিবৰ কাৰণে গ'ল চাকৰি কৰিবৰ কাৰণে যাই পেলাই জাষ্ট তাতে পইচাখিনি ল'ব তাত বাহিৰে না ষ্টুডেণ্টক ভালকৈ শিকাব না কিবা কৰিব তাৰ ফলত কি হয় যদি ক'ৰবাত ধৰ্মৰ নামত কিবা এটা কৈ দি একদম পুৰা মানে শিক্ষিত মানুহখিনিয়ে একদম পাগলৰ দৰে জঁপিয়াই আহে কিয় কাৰণ কি জানেনে তেওঁলোকৰ এই যি জ্ঞান যিখিনি স্কুলত পাব লাগিছিল যিখিনি শিক্ষকে দিব লাগিছিল সেইখিনি হয়তো দিবই পৰা নাই বা সেইখিনি হয়তো ল'বই পৰা নাই এই দুটাই ৰিজন বা সেই যিখিনি নলেজ পাব লাগিছিল সেইখিনিৰ ওপৰত আচল যিখিনি ৰিলেট কৰিব লাগে যিখিনি বস্তু ৰিয়েল লাইফৰ লগত ৰিলেট কৰিব লাগে সেইখিনি নহ'লে কোনোদিনে তেওঁলোকৰ আমাক আচলতে দুখ লগা এইটো আৰু এটা কথা কি হিষ্টৰী অতীত আমাক অতীতৰ কথা স্কুলত পঢ়োৱা হয় অতীতৰ কথা এইকাৰণে পঢ়োৱা হয় কাৰণ অতীতত মানে কি ঘটিছিল সেই বিষয়ে আমি জানি পেলাই সেনেকুৱা যাতে বেয়াখিনি নঘটে আৰু সেই ভালখিনি যাতে আমি ভৱিষ্যতে কেৰি অন কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু আমাৰ বৰ্তমান কি হৈছে অতীতত যি ঘটিছে বেয়াখিনি সেই বেয়াখিনি ৰিভেঞ্জ ল'বৰ কাৰণে আৰু এটা নতুনকৈ মানে দল উঠি আহিছে নতুনকৈ প্ৰজন্ম উঠি আহিছে যিটো অতীতত ইমানখিনি বেয়া হৈছিল গতিকে আমি ভৱিষ্যতত কিয় ভাল হ'ব দিম এডুকেশ্যনৰ ভেলু চাওকচোন কিমান শেষ হৈ গৈছে এডুকেশ্যনৰ ভেলু এতিয়া লকডাউন চলি আছে এই লকডাউনৰ টাইমত ক্লাছ 1, 2, 3, 4 যিখিনি ষ্টুডেণ্ট আছে সেইখিনিকো অনলাইন ভিডিঅ' ক্লাছ দি ক্লাছ কৰি থকা হৈছে মানে চবকে কৰি থকাৰ চবকে চেষ্টা কৰা হৈছে ঠিক আছে ভাল কথা বাৰু ভাল কথা এইটো কিন্তু সেই 1, 2, 3, 4 যিখিনি ষ্টুডেণ্ট আছে সেইখিনিক কেৱল এই কিতাপৰ নলেজখিনি দিয়াই চাফিচিয়েণ্ট নে অকল 1, 2, 3, 4 কোৱা নাই গোটেইখিনিকে কৈছোঁ কিতাপৰ নলেজখিনি দিয়াই চাফিচিয়েণ্ট নে তেওঁলোকৰ জীৱনটোত শিকিব লগা একো জীৱনটোৰ পৰা নায়েই নে এনেকুৱা জীৱনটোৰ পৰা বহুত শিকিব লগা থাকে জীৱনটোৰ পৰা অকল কিতাপখনক মুখস্থ কৰি কিতাপখনক ৰাত্তাফিকেশ্যন মাৰি পেলাই পঢ়ি কি লাভ হ'ব একোৱেই নাই ন একোৱেই নাই সেই কিতাপখনৰ নলেজখিনি যদি আপুনি মানে জীৱনত খটাবই নোৱাৰে মানে সেই কিতাপখনত যিখিনি পঢ়িছে সেইখিনিৰ যদি আপোনাৰ জীৱনত একো কামেই নাহে টাইমখিনি কিয় নষ্ট কৰি আছে তাতকৈ অলপমান এনজয় কৰক কিবা কথাটো সেয়ে ন মানে জীৱনটোত টাইমটোৰ বহুত মূল্য আছে ন এনেকুৱাকৈ পঢ়ি কি লাভ একো নাই এনেকুৱাকৈ পঢ়ি লাভ আপোনালোকে যদি কোনোবা গাৰ্জেনে চাই আছে বা কোনোবা ষ্টুডেণ্টে যদি চাই আছে তেতিয়াহ'লে এইটো এটা তোমালোকক এডভাইচ দিওঁ কিতাপৰ নলেজৰ লগতে এইকেইদিন এই হোৱাটছএপ টিকটক কিবা কানি তাৰ মূৰা এইবোৰ যে কাৰবাৰ কৰি আছা এই কাৰবাৰবোৰ কৰাতকৈ অলপমান শিকাচোন তোমালোকে যদি টাই আছে স্কুলত মাৰি যাব লগা টাইডাল কেইটামান ছেকেণ্ডৰ ভিতৰতে কেনেকৈ স্পীডত মাৰিব পাৰিবা তোমালোকে ভালকৈ নোট কেনেকৈ বনাব পাৰিবা তোমালোকে ভালকৈ জোতা পলিচ কেনেকৈ কৰিব পাৰা জোতাৰ ৰছী কেনেকৈ গাঁঠিব পাৰা এইবোৰ শিকাচোন অলপমান কামত আহিব তোমালোকৰ জীৱনটোত তাৰপিছত এই কেইদিনত লগতে এই কথাটো মানে মই গোটেইকেইটাকে ৰিকুৱেষ্ট কৰিছোঁ যিমানে চাই আছে ভিডিঅ'টো হয়তো পেৰেণ্টছ হওক কোনোবা আপোনালোকৰ ৰিলেটিভত যদি কোনোবা কেণ্ডিডেট আছে ষ্টুডেণ্ট আছে বা আপোনালোকৰ জীৱনৰ কথা ভাবিছে সকলোকে কৈছোঁ এইকেইদিনত লকডাউনত এটা ষ্ট্ৰং ইন্ট্ৰস্পেকশ্যন কৰক মানে নিজক চাওক নিজক বিচাৰি চাওক এবাৰ নিজক কি লাগে আপোনালোকক সকলোৱে পঢ়ি আছে পঢ়ি থাকি কি পাব এনেকৈ একো নাই নপঢ়িব এনেকৈ পঢ়িব যদি বিচাৰে আচলতে তেতিয়াহ'লে এনেকৈ পঢ়ক যে আপোনালোকে প্ৰথমে এইকেইদিনত 2-3 দিনমান পঢ়া চৰা গোটেই বাদ দি দিয়ক গোটেই পঢ়া চৰা বাদ দি পেলাই আপোনালোকে ভাবক যে এই আপোনালোকে কোনটো পজিশ্যনত নিজকে যাব খুজিছে যদি ধৰি লওক আপুনি হ'ব খুজিছে এজন মানে কি কওঁ কিবা এটা এনেকুৱা টাইপৰ অফিচাৰ বা য'ত আপোনাৰ এনেকুৱা ধৰণৰ কাম থাকে যে চব পইচাৰ লগত ৰিলেটেড কাম এতিয়া সেনেকুৱা কাম এটাত যদি আপুনি মেক্সিমাম বস্তু ধৰক অসমীয়া পঢ়ি থাকিল অসমীয়াখিনি আৰু পইচাৰ লগত ৰিলেটেড কেলকুলেশ্যনখিনিৰ কি ৰিলেশ্যন আছে একোৱেই নাই আৰু যদি ধৰক আপুনি এনেকুৱা হ'ব খুজিছে যে আপোনাৰ মন আছে এজন প্ৰফেচাৰ হ'বৰ কাৰণে আপুনি প্ৰফেচাৰ বা এনেকুৱা কিবা এটা পজিশ্যনত যাবৰ কাৰণে বা IAS লেভেলৰ সেইটোত যাবৰ কাৰণে কিন্তু তাত মেথছৰ একো দৰকাৰেই নাই ঠিক আছে
মেথছ নাই একদম কম বহুত কমেই আহে তেতিয়াহ'লে আপুনি জীৱনটোত এতিয়া বহুত বেছি হাই লেভেলৰ মেথছখিনি পঢ়ি পেলাই কি কৰিব কি লাভ আছে একো নাই টাইমখিনি এনেই যাই আছে ন তাতে সেইখিনি পঢ়ক যিখিনি দৰকাৰ আপোনাক যিখিনিত আপুনি যাব খোজে য'ত আপোনাৰ গ'লে মানে য'ত এতিয়াৰ পৰা টাইম দিলে আপোনাৰ লাভ হ'ব সেইখিনি পঢ়ক এই ভিডিঅ'টোৰ মোৰ এই উদ্দেশ্য আছিল যে বৰ্তমান সময়ৰ নিশ্চয়ৰ লগত সময়ে কি বিচাৰে লগতে আপুনি কি বিচাৰে আৰু আপোনাৰ জীৱনটোত কেনেকুৱা এটা পৰিস্থিতি আছে তাৰে এটা ভালকৈ ষ্টাডি কৰক ষ্টাডি কৰি পেলাই আপোনালোকে চাওক যে আপোনালোকে কোনটো লাইনত যাব বিচাৰে নিজৰে এটা সপোন বাস্তৱ কৰিব পাৰিবনে নোৱাৰে আপুনি বৰ্তমান পঢ়ি থকাখিনিৰে সেইটো চাওক আৰু বৰ্তমান যিখিনি আপোনাৰ ক্লাছ 10 আৰু 12ৰ কেণ্ডিডেট সেইখিনিৰ কাৰণে মেইনলি কৈছোঁ তোমালোকে বৰ্তমান পাছ কৰি পেলাই যাব ওলাইছা এটা লাইনত কিন্তু এইখিনি টাইম তোমালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ টাইম যদি এই টাইমত তোমালোকে ভালকৈ এটা ডিচিশ্যন লৈ পেলাই নিজৰ মানে লাইন এটা চুজ নকৰা তেতিয়াহ'লে তোমালোকৰ কিন্তু জীৱনত বহুত বেছি ডাঙৰ ভৱিষ্যতত অন্ধকাৰ এটা দেখা দিব চাওক অলপ ভাবি কথাখিনি ভাবক অলপমান এনেকুৱাকৈ যা তাকে যি টিকে এনি টাইম পঢ়ি থাকি একো লাভ নাই পঢ়াৰ বহুত মূল্য আছে নলেজ আৰু কিতাপৰ নলেজ এডুকেটেড আৰু জ্ঞানী বহুত ডিফাৰ কৰে এজন বহুত বেছি অশিক্ষিত মানে যাৰ পঢ়াৰ কিতাপৰ লগত স্কুলীয়া জীৱনৰ লগত একো ৰিলেশ্যন নাই তেনেকুৱা মানুহ এজনৰো বহুত বেছি জ্ঞান থাকিব পাৰে যিবোৰ জ্ঞানে এজন ভাল মানুহ কৰি তুলিব পাৰে আপুনি সমাজত জন্ম হৈছে গতিকে সমাজত আপোনালোকে কিবা এটা ভাল দি থৈ যাব যাতে পাৰে সেইটোৰ ব্যৱস্থা কৰক মানে এই পৃথিৱীখনৰ সমাজ মানে মই পৃথিৱীখনৰ কথা কৈছোঁ পৃথিৱীখনে আপোনাক ইমান দিন ডাঙৰ দীঘল কৰিব ইমান দিন আপোনাৰ বোজ সহ্য কৰিব গতিকে এই পৃথিৱীখনক আপুনি যাতে কিবা এটা আপোনাৰ পঢ়াখিনিৰ জৰিয়তে দি থৈ যাব পাৰে অন্যথা আপোনাৰ এই পঢ়া একদমেই লাভ নাই নম্বৰৰ কাৰণে পঢ়ি একো লাভ নাই জীৱনটো বহুত সৰু আকৌ এবাৰ কৈছোঁ জীৱনটো বহুত সৰু কেৱল আপোনাৰ সপোনটো পূৰণ কৰিবৰ কাৰণে এই দেশখনৰ এই পৃথিৱীখনৰ কিবা এটা ভাল কৰিবৰ কাৰণে পঢ়ক ভালকৈ পঢ়িব ধন্যবাদ